হেল্ল' এভৰিৱান, মই ৰিয়া আন এটা ব্লগলৈ মোৰ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, আজি পাৰ মাংস কাটি লৈছোঁ। পাৰ মাংস ধুনীয়াকৈ এয়া মাংস আৰু ধুনীয়াকৈ মাংসৰ কাৰণে আদা নহৰু পিঁয়াজ গোটেইখিনি মই কাটি লোৱা হ'ল। দুডালমান নৰসিংহও আনি লৈছোঁ, যিহেতু নৰসিংহ দিলে ভাল লাগে। মই নিজৰ জুতিত বনাম, যিহেতু মই পাৰ মাংস নাখাওঁ। মোৰ গাটো অসুস্থ কাৰণে খুব ল' প্ৰেছাৰ মাৰিলে, চেক কৰিলোঁ, খুব ল' প্ৰেছাৰ মাৰিলে। সেইকাৰণে মানে মাও গম পালে কথাটো, সেইকাৰণে মায়ে কি কৰিলে, আমাৰ ঘৰতে যিহেতু পাৰ আছে, মায়ে ক'লে কি আৰু হাই প্ৰেছাৰ বঢ়োৱা এটা উপায় আছে বুলি কয়। পাৰযোৰ মায়ে নিজে লৈ আহিলে। আহি পাৰযোৰ ধুনীয়াকৈ মানুহ এজনে মাৰি দিলে। মাৰি দিয়াৰ পিছত কাটি বাচি দি থৈ গ'ল। তাৰপিছত এয়া দেখিছেনে, মাংসখিনি ধুনীয়াকৈ মেৰিনেট কৰি ল'লোঁ। প্ৰথম হালধীয়া কেঁচা তেল দি ধুনীয়াকৈ এঘণ্টাৰ কাৰণে এৰি দিলোঁ মেৰিনেট কৰাৰ পিছত। তাৰপিছত ধুনীয়াকৈ কেৰাহীখন পাতি ল'লোঁ। এঘণ্টা হোৱাৰ পিছত তেতিয়াহে মাংসটোৰ ভিতৰত সোমাব হালধি আৰু হেৰিখিনি। তাৰপিছত ধুনীয়াকৈ মই কাটি লোৱা বস্তুখিনি ধুনীয়াকৈ চব গোটাই লৈছোঁ, আলু পিঁয়াজ। তাৰপিছত কেৰাহীখন দিয়াৰ পিছত ইয়াত লং ইলাচি দালচেনিৰ পেকেটটোৰ পৰা মই ধুনীয়াকৈ তাত কেৰাহীখনত ভাজি লৈ মই গুড়ি কৰি লৈছোঁ, যিহেতু লাষ্টত দিব লাগিব। তাৰপিছত পিঁয়াজখিনি এনেদৰে তেলত ভাজি লোৱাৰ পিছত অলপ ধনিয়া দি দিলোঁ। ধনিয়া দিয়াৰ পিছত মই ধুনীয়াকৈ দিলোঁ মই জিৰা পাউডাৰ ধুনীয়াকৈ দিয়াৰ পিছত মই লৰাই আছোঁ যেতিয়ালৈকে অকণমান ৰঙচুৱা নহয়। তাৰপিছত তেতিয়ালৈকে বাকীখিনি মছলা দিলোঁ। আদা নহৰুখিনি দিয়া হ'ল যিহেতু, তাৰপিছত সেইখিনি লৰাই তাৰপিছত মই যিখিনি অলপ ধনিয়া দিলোঁ। ধনিয়া দিয়াৰ পিছত লৰাই থাকিম। লৰোৱাৰ পিছত অকণমান চিকেন মছলাটো দি দিছোঁ, যিহেতু পাৰ এক্সট্ৰা মছলা নাপায় কাৰণে চিকেন মছলা দি দিলোঁ। তাৰপিছত এইটো দেখিছেনে, গৰম মছলাটো দি দিছোঁ। তাৰপিছত লৰাই থাকিম। সকলোবোৰ মছলা মিক্স হৈ যোৱাৰ পিছত আস্তেকৈ মই যিখিনি নৰসিংহ আনি থৈছিলোঁ তেলতে অকণমান নৰসিংহখিনি দি লৰাই লৈছোঁ। কাৰণ নৰসিংহখিনি যদি পাছত দিওঁ, তেতিয়া নৰসিংহখিনি পাছত দিলে মানে নৰসিংহ গোন্ধটো আহি থাকিব। সেইকাৰণে আদা নহৰুখিনি লগতে দি মই লৰাই লৈছোঁ। ঠিক তেনেকৈ ধুনীয়াকৈ মই লৰাই যেতিয়া অকণমান ৰঙচুৱা হয়, শুকান হ'ব ধৰিব, তাৰপিছত ধুনীয়াকৈ মই মাংসখিনি আস্তেকৈ তেতিয়া মই বাকী দি দিম। এয়া দেখিছেনে, শুকাই আহিছে ধুনীয়াকৈ। মাংসখিনি বাকী দি দিম। মাংসখিনি দি দিয়াৰ পাছত ধুনীয়াকৈ লৰাই থাকিম। চাই থাকক ভিডিঅ'টো। এয়া দেখিছেনে, মাংসখিনি ধুনীয়াকৈ তাত লৰাই দি দিলোঁ, বাকী দিলোঁ। যিহেতু পাৰ মাংস নাখাওঁ, উপায় নাই, এতিয়া যিহেতু খাবই লাগিব, মোক ধৰি হ'লেও খুৱাব। যিহেতু প্ৰেছাৰটো বহুত ল' মাৰিছে, উঠিবই পৰা নাছিলোঁ বিচনাৰ পৰা। আৰু মই যদি অসুস্থ হয়, ল'ৰাটো কোনে চাব? অকলশৰীয়া মানুহ, ল'ৰাটো কোনে চাব? এও নাথাকে, দেখিছেনে। সেইকাৰণে মই ক'লোঁ মই নিজৰ জুতিৰে বনাম, মই বেলেগে বনালে নাখাওঁ। সেইকাৰণে মায়েও ক'লে হ'ব, তোমাৰ নিজৰ জুতিৰে বনাই নিজৰ জুতিৰে আমিও খাম। তুমি যেনেকৈ বনোৱা তেনেকৈ খাম। তথাপিতো পাৰ জোল অকণটো তুমি খাবই লাগিব। সেইকাৰণে মই নিজে বনালোঁ। দেখিছেনে, এয়া মাংসখিনি এবাৰ থকাৰ পিছত এনেকুৱা হৈ গৈছে। ধুনীয়াকৈ আৰু ধুনীয়াকৈ লৰাই আকৌ ঢাকি দিম। দেখিছেনে, লৰাই আছোঁ ল' ফ্লেমত আকৌ বেছি হাই দি দিলে মানে হেৰি হৈ থাকিব, জ্বলি যাব। তাৰপিছত এয়া মাংসখিনি দেখিছেনে, পাৰ মাংস সিজিবলৈ বেছি সময় নালাগে। ধুনীয়াকৈ সেয়া লৰাই তাৰপিছত মই ধুনীয়াকৈ কাটি থোৱা আলুখিনি, যিখিনি আলু কাটিছিলোঁ, আলুখিনি তাতে দি দিম। দি দিয়াৰ পিছত আকৌ এবাৰ ধুনীয়াকৈ ঢাকি দিম। এয়া দেখিছেনে, লৰাই আছোঁ। এয়া দেখিছেনে, আলুখিনি তাতে মই দি দিছোঁ। দি দিয়াৰ পিছত লৰাই থাকিম। এয়া দেখিছেনে, লৰাই সম্পূৰ্ণ মিক্স কৰি দিলোঁ। মিক্স কৰাৰ পিছত মই ধুনীয়াকৈ ঢাকি দিম। দেখিছেনে, এবাৰ ঢকাৰ পিছত আকৌ এবাৰ লৰালোঁ তেনেকৈ। তাৰপিছত নিমখটো দিছোঁ। নিমখটো কেলৈ মই দিছোঁ এনেকৈ, যাতে আলুখিনি দিয়াৰ পাছতে ধুনীয়াকৈ আলুটো নিমখ মিহলি হয়, মানে নিমখখিনি সোমালেহে আলুটো অলপ সিজে। সেইকাৰণে দেখিছেনে, ধুনীয়াকৈ আলুখিনি দিয়াৰ পিছত মই লৰাই দিছোঁ চাৰিওফালে। লৰাই দিয়াৰ পিছত আকৌ ঢাকি দিম। দেখিছেনে, এয়া নিজৰ টেষ্টৰ অনুসৰি বনাইছোঁ, কাৰণ মই নিজে খাম, নতুবা মোৰ খোৱাত নাই। জালুক মই পাছত দিম, কাৰণ এতিয়া মই আৰু পাৰত জালুকীয়া দিয়ে। মই জালুক কেলৈ এতিয়া নিদিওঁ, কাৰণ ল'ৰাক খুৱাম। পাৰ বহুত শক্তিদায়ক বস্তু। আগতে কওঁ যে পাৰ হেনো শিলগুটিও হজম কৰি দিয়ে, তেনেকৈ কয় মাহঁতে, চবেই আইতাহঁতে কয়। ইয়াত দেখিছেনে, গুলি লোৱা মছলাখিনিও মই দি দিলোঁ। দি দিয়াৰ পাছত ধুনীয়াকৈ দেখিছেনে, সেয়া লৰাই দিম। আৰু আগতে কি কয়, মই বেছি জোল নকৰোঁ, জোল কৰি খাই বেয়া পাওঁ, বেছি পানীও নিদিওঁ। সেইকাৰণে
দিও অকণমান দিব প্ৰথম অকণমানে দিছিলোঁ ইমানে দিছিলোঁ তাৰপিছত এওঁ ক'লে আৰু মাও ক'লে নহয় পানী আৰু অকণ দে আগতে হেনো এটা বা দুটা পাৰই বোলে 15জন মানুহে খায় বোলে ভাবিছে কিমান পানী দিব পাৰি আগতে আমাৰ আইতাহঁতে কয় তাৰপিছত হ'লেও লাষ্টত দিলোঁগৈ পানী দিয়াৰ পিছত এনেকৈ উতলিবলৈ যিহেতু লাইটটো অকণমান পাৱাৰটো কম হৈ গৈছে কাৰণে আপোনালোকে দেখিবলৈ এনেকুৱা পাইছে পানীখিনি দিলোঁ তাৰপিছত উতলিবলৈ এৰিলোঁ লগতে মনত পৰিলে পিৰালিতে আছে মানধনিয়া দুপাতমান দি দিওঁ সোৱাদটো যদি আৰু অকণমান ভাল হয় কিন্তু বহুত টেষ্টি গোন্ধাইছে গোন্ধটো বহুত ধুনীয়া আহিছে খাওঁ লাগিছে আৰু খাম আৰু ফাইনেলি পাৰ এয়া দেখিছেনে লাইটটো অহাৰ পিছত ধুনীয়াকৈ এয়া মাংসখিনি এনেকুৱা হৈছে জ্বলাটো দিবই পৰা নাই তাৰপিছত উতলটো যেতিয়া আহিব উতলাৰ পিছত আস্তেকৈ লৰালে কাঢ়ি থ'ম কাঢ়ি লোৱাৰ পিছত আমি দিম তাতে জালুক দিম আপোনালোকে তেলৰ ভাজিটোও দি দিব পাৰে মই দিম এতিয়া কাৰণ ল'ৰাই খাব তাৰপিছত এই উতলটো আহিলে দেখিছেনে উতলটো অহাৰ পিছত যিখিনি মই ইয়াত দেখিছেনে লৰালে কাঢ়ি থ'লোঁ বাতি এটা তাৰপিছত যিখিনি মই গৰম মছলা পিচি থৈছিলোঁ সেয়া দেখিছেনে ইলাচি চিলাচি সেইবোৰ দি দিলোঁ যাতে গোন্ধটো আৰু ফ্লেভাৰটো ধুনীয়া